ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে, এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা-ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহ'ব, এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গ্ৰহণ কৰিছে। দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ, পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে, ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে। বৰ্তমানৰ নাৰ্চাৰী, আপাৰ কেজি, লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এতিয়া আমি যিটো ক্লাছ 5 বুলি কওঁ, আচলতে বৰ্তমানৰ ক্লাছ 2টোকহে এতিয়া আমি 5 বুলি জানিম। ক্লাছ 1 হ'ল নাৰ্চাৰী, ক্লাছ 2 হ'ল লোৱাৰ কেজি, ক্লাছ 3 হ'ল আপাৰ কেজি, ক্লাছ 4 হ'ল ক্লাছ 1 আৰু ক্লাছ 5 হ'ল ক্লাছ 2। এইটো হ'ল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰাথমিক প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই 5টা ক্লাছ। তাৰ পিছৰ ব্লকটো আহি পৰিব যে আজি যিটো আমি 3, 4, 5 বুলি কওঁ, সেই শ্ৰেণীকেইটাৰ নতুনকৈ নামাকৰণ হ'ব 6, 7, 8 অৰ্থাৎ আমাৰ বৰ্তমানৰ 3, 4, 5, 6, 7, 8 হিচাপে আমি জানিব পাৰিম। আৰু 6, 7, 8 এই তিনিটা বৰ্তমানৰ যিটো ক্লাছ, এইকেইটাক আমি 9, 10, 11, 12 বুলি আমি জানিম। আৰু বৰ্তমানৰ যি 9ৰ পৰা 12 আছে, সেই শ্ৰেণীকেইটাক আমি 13, 14, 15, 12, 13, 14, 15 অৰ্থাৎ টোটেল আমাৰ গোটেইখিনি মিলি 15টা শ্ৰেণীত এতিয়া বিভক্ত হ'ব। প্ৰথম খণ্ডটো হ'ল 5টা, দ্বিতীয় খণ্ডটো হ'ল 3টা, তাৰ পিছৰ খণ্ডটো হ'ল 3টা আৰু শেষৰ খণ্ড 9, 10, 11, 12 মিলি 4টা। অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাওঁ, বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব। প্ৰথম ফাউণ্ডেশ্যন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হ'ল, তাৰপিছত আমাৰ উচ্চ প্ৰাথমিক হ'ল, তাৰপিছত মাধ্যমিক হ'ল। ইয়াতে গোটেইকেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাছ 5লৈকে, তাৰমানে বৰ্তমানৰ ক্লাছ 2লৈকে আৰু নতুন ক্লাছ 5লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব। মাতৃভাষা কোৱা হৈছে, স্থানীয় ভাষা কোৱা হৈছে। গতিকে যোনে যাৰ মাতৃভাষা আছে সেই পৰ্যায়তে আমি আপ টু ক্লাছ 2 বা নতুনকৈ ক্লাছ 5লৈকে সকলো ল'ৰা ছোৱালীয়ে বাধ্যতামূলকভাৱে মাতৃভাষা বা আঞ্চলিক ভাষাত পঢ়িব লাগিব। এই ক্ষেত্ৰতো আমাৰ এটা নতুন পৰিৱৰ্তন হ'ব যে সকলো ল'ৰা ছোৱালীয়ে মাতৃভাষাত কথা কোৱা আৰু মাতৃভাষাৰ যিটো জ্ঞানৰ যিটো এক আজি ল'ৰা ছোৱালীয়ে কেতিয়াবা আঁতৰি যায়, সেই গোটেইখিনিয়ে শিক্ষা জীৱনটোৱে তেওঁলোকে মাতৃভাষা দি আৰম্ভ কৰিব। ঠিক সেইধৰণে ইউনিভাৰ্চিটি ডিগ্ৰী ক্ষেত্ৰতো আমাৰ 4 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰা হৈছে। কিন্তু ল'ৰা ছোৱালীয়ে যদি মাত্ৰ 1 বছৰ পঢ়ি আঁতৰি যাব খোজে, তেওঁ চাৰ্টিফিকেট পাব।
2টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিপ্লোমা পাব 3টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিগ্ৰী পাব আৰু 4টা বছৰ যদি কৰি আঁতৰি যাব খোজে ডিগ্ৰী উইথ ৰিচাৰ্চ পাব কিন্তু এনেকুৱা বাধ্যতামূলক নহয় যে স্নাতক পৰ্যায়ত 4টা শ্ৰেণীয়ে আপুনি পঢ়িব লাগিব মাত্ৰ এটা শ্ৰেণী পঢ়িও আপুনি আঁতৰি যাব পাৰিব আকৌ এটা সময়ত যদি আপুনি ঘূৰি আহিব খোজে ঘূৰিও আহিব পাৰিব অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নম্বৰখিনি তাত বেংক হিচাপে থাকি যাব বিশ্ববিদ্যালয়সমূহে কলেজসমূহক লাহে লাহে এৰি দিব লাগিব প্ৰত্যেকখন কলেজে একোটা স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰ হ'ব আজি যেনেকৈ আমাৰ দুই এখন অসমত কলেজ আছে অটোনমাস কলেজ বুলি আমি জানো বাই 2030 সকলো কলেজে অটোনমাস হৈ যাব বিশ্ববিদ্যালয়ে আৰু কলেজবিলাকৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ নাথাকিব কিন্তু এই কলেজবিলাকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰেগুলেটৰী কমিশনৰ ব্যৱস্থা থাকিব আমাৰ ক্লাছ 8ৰ পৰা ভোকেশনাল এডুকেশ্যনক গুৰুত্ব দিয়া হৈছে আৰু ভোকেশনাল সাবজেক্টসমূহ কম্পালসৰিলি ইয়াত ৰাখাৰ ব্যৱস্থা কৰা হৈছে মই এই কথাখিনি এই কাৰণে উল্লেখ কৰিছো যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখন ৱেবছাইটত আছে আমি সকলোৱে পঢ়িবও পাৰো জানিবও পাৰো কিন্তু ইয়াৰ যিবিলাক ৰিকমেন্ডেশন সেই ৰিকমেন্ডেশন বিলাক যদি আমি ইমপ্লিমেন্ট কৰিব লাগে তেতিয়ালে বৰ্তমান শিক্ষা ব্যৱস্থাটোত এক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ কমপ্লিট ৰিফৰ্মছ আমি আনিব লাগিব তাৰ মানে আজি যি কৰি আছো তাতকৈ সম্পূৰ্ণ বেলেগ হ'ব পৃথক হ'ব আৰু এই পৃথক আৰু বেলেগ কৰিব যাওঁতে ৰাজ্য চৰকাৰে নিজৰ আমাৰ যেটো বৰ্তমানৰ শৈক্ষিক কাঠামো আছে তাত সম্পূৰ্ণ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে আমি অধিক সময়লৈকে অপেক্ষা নকৰি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40 জনীয়া 40 মেম্বাৰ্ছ আমি এখন কমিটি গঠন কৰিব খুজিছো যি নিজক কেবাটাও ভাগত বিভক্ত কৰি ল'ব প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শেয়াৰ কৰিব যে প্ৰাক প্ৰাথমিক শিক্ষা কেনেকৈ আমি অসমত ইমপ্লিমেন্ট কৰিম অৰ্থাৎ নতুন 5 পুৰণা ক্লাছ 2 তাৰ পিছৰ স্কুলবিলাক কেনেকৈ হ'ব মাতৃভাষা বুলি কোৱাৰ লগে লগে বড়ো মিচিং ৰাভা অকল অসমীয়া হৈ নাথাকিব মাতৃভাষা বুলি কোৱাৰ লগে লগে ক্লাছ 2 লৈকে জনজাতীয় ভাষাবিলাকৰ প্ৰাধান্য আহি যাব নতুন ক্লাছ 5 পুৰণা ক্লাছ 2 আমি কি ধৰণে শিক্ষকৰ ব্যৱস্থা কৰিম সেই স্কুলবিলাক কেনেকৈ অংগনবাদী কেন্দ্ৰৰ লগত মাৰ্জিং হ'ব এই গোটেই ব্যৱস্থা ভোকেশনাল শিক্ষাক আমি কেনেকৈ আনিম কেনেকৈ কলেজবিলাকক অটোনমাস কলেজলৈকে আনিবৰ কাৰণে আমি 10 বছৰীয়া এটা পৰিৱৰ্তনৰ ব্যৱস্থা কৰিম এতিয়া ক্লাছ 12 লৈকে অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষা নীতিত প্ৰকাশ পাইছে যেনেকৈ আমি ক্লাছ 12 লৈকে টেট কৰি আছো শিক্ষা নীতিয়ে কৈছে যে কৰিব লাগে অসমত আমি বহুত কাম কৰি আছিলো কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পুনে পুনে আমি 40 জনীয়া কমিটি এখন নিৰ্মাণ কৰিছো আপোনালোকে 2-4 দিনতে তাৰ অধিসূচনা পাব তেওঁলোকে সাব গ্ৰুপ হৈ ল'ব নিজৰ পৃথক পৃথক গ্ৰুপ কৰি ল'ব আন্ডাৰ দা ওভাৰঅল যেটো প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সুপাৰভাইজ কৰিব আৰু আমি বাই জানুৱাৰী আমি ব্লুপ্ৰিণ্টখন আনিব খুজিছো যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি বলবৎ কৰিম so that আমি বহুত দিনলৈকে অপেক্ষা কৰি থাকিব নালাগে by January we want to present a blueprint যে অসমত আমি কি ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিক আমি অসমৰ প্ৰেক্ষাপটত আমি ৰূপায়ণ কৰিব খুজো so the committee will start functioning within a period of 7 days and hope that by 31st December they will complete their recommendation যে কি ধৰণে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিক অসমত আমি ৰূপায়ণ কৰিম